নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু এছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি মই এটা নতুন চৰকাৰী ভেকেঞ্চি লৈ আহিছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নতুন ভেকেঞ্চি আহিছে। আজি মই আলোচনা কৰিম এইবোৰ ভেকেঞ্চিত এডুকেশ্যন কোৱালিফিকেশ্যন আৰু কেনেদৰে এপ্লাই কৰিব, সকলোবোৰ ডিটেইলছ এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেষলৈ চাব আৰু লগৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত 4টা পদৰ ভেকেঞ্চি আহিছে। প্ৰথমটো হৈছে অডিঅ' ভিজুৱেল। এইটোত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী, ডিপ্ল'মা, পোষ্ট গ্ৰেজুৱেট। আৰু ছেকেণ্ডটো হৈছে ছিনিয়ৰ একাউণ্ট এছিষ্টেণ্ট। ইয়াত আপোনাৰ লাগিব বিকম। থাৰ্ডটো হৈছে ছিনিয়ৰ এছিষ্টেণ্ট, আপোনাক লাগিব গ্ৰেজুৱেটেড, আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু লাষ্টটো হৈছে মাল্টি টাস্কিং ষ্টাফ। এইটোত আপোনাৰ 4th গ্ৰেডৰ চাকৰি হ'ব। এইটোত আপোনাৰ 12 পাছ লাগিব। এইটো আপুনি অফলাইন হ'ব, আপুনি পোষ্টেলেদি দিব লাগিব। জমা দিয়া অফিচিয়েল এড্ৰেছটো হৈছে হেড অফিচ, পাটগাঁও, ৰাণী, গুৱাহাটী, অসম 781017। আপুনি ইয়াত পোষ্ট কৰি দিব। আৰু এইটো লাষ্ট ডেট হৈছে 4 নৱেম্বৰ আৰু 4 তাৰিখৰ ভিতৰত আপুনি এইটো জমা দিব লাগিব। আপোনাৰ ডকুমেণ্টছ, এডুকেশ্যন ডকুমেণ্টছ আদি সকলোবোৰ লৈ আপুনি জমা দিব লাগিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।